हेलो गाइस स्वागतम জানাইছো বড়ৰ চেনেললৈ আজি ভিডিওটো আৰম্ভ কৰিছো বিশেষকৈ মই আছো চেন্নাইত কিবা কামত আহিছিলো কালি ৰাতি ট্ৰেইন নেপাই পেলাই জেনেৰেলত আহিলো জেনেৰেলত বহুত কষ্ট হ'ল বহুত মানুহ যত নেকি 100 জন মানুহৰ কেপাসিটি তাত 1500 মানুহ আহিছে আৰু যাৰ বিনিময়ত মানে এজন মানুহ আমাৰ সন্মুখতে প্ৰেছাৰ ষ্ট্ৰক হৈ ঢুকাই থাকিলে বহুত দুখজনক কথা আহিছিলো বিশেষ কামত ভিডিও বনোৱাৰ কোনো হেৰি নাছিলে কিন্তু ভিডিওটো বনাবলৈ বাধ্য হ'লো এইটো কাৰণে তে দেখাম আপোনালোকক মই ভিডিও ক্লিপটো যে কিমান কষ্টত মানুহে মানে আচলতে ৰেলত মানুহে জেনেৰেল ডাব্বাত কিমান কষ্টত মানে মানুহে জাৰ্ণি কৰে তাৰ বিষয়ে মই কিছু দেখুৱাম আপোনালোকক এবাৰ মানুহজন ঢুকাইছিল কেনেকৈ কি হৈছিলে সকলোখিনি দেখুৱাম আপোনালোকক আহক ভিডিওটো আৰম্ভ কৰোঁ এইটো হৈছে জেনেৰেল ডাব্বাত আমি কিমান কষ্টত আহিছিলোঁ সেইটোৰ ওপৰত মই ভিডিওটো বনাই দেখাইছিলোঁ আৰু মানুহজন কেনেকৈ ঢুকালে মই আপোনালোকক সবিশেষ দেখাই আছোঁ মোৰ ভিডিঅ'টো दिखाई दे रहा है মানুহজন মৰি থাকিলে গাইছ মানুহজন মৰি থাকিলে প্ৰেছাৰ ষ্ট্ৰক হৈ গাইজ মানুহৰ জীৱনটোৰ কোনো ভেলু নাই এই থাকিম এই যামগৈ গতিকে যিকেইটা দিন থাকোঁ মিলামিলিকেই চলিব লাগে বহুত দুখ লাগিলে ক'ৰ মানুহ ক'ত যাবলৈ আহিছিলে একো গম নাপালোঁ একদম পুলিচে ভিডিঅ' কৰিবলৈ মানাই কৰিছে মানে আজি 4-5 দিনৰ আগতে বেংগলোৰত বম ব্লাষ্ট হৈ গৈছিলে তাৰে 8জন মানুহ তাত মৰিছিলে তাৰ পৰা বহুত ষ্ট্ৰিক হৈছে বহুত পুলিচ মানে য'তে ত'তে পুলিচ আৰু সকলো মানে বেগ চেক সকলো চেক কৰি আছে যাৰ বিনিময়ত মই মানে ভিডিঅ'টো ইমান আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব পৰা নাই একদম মানাই টোটেলি মানা কৰিছে মই অলপ লুকাই ভিডিঅ'টো কৰিলোঁ দুখ লাগিলে যে চাওক মানে ট্ৰেইনত আচলতে মানৱ জীৱন কোনো হেৰি নহয় কোনো ছেফটি নাই 10জন যাব পৰা জেগাত যদি 100 জন ভৰাই 100 জনৰ জেগাত যদি 1000 জন ভৰাই যদি 1000 জন যাব লাগে তাত যদি 10,000 ভৰাই মানুহ ছাফোকেশ্যন হৈ মৰিবই আজি ঠিক তেনেকুৱা ঘটনাটো ছাফোকেশ্যন হৈছিলে মানুহজন হাৰ্টৰ পেচেণ্ট আছিলে হাৰ্ট ষ্ট্ৰক হৈ গ'ল মানুহজন লগালগ মৰি থাকিলে না কোনোবা মেডিকেললৈ যাব পাৰিলে না বেলেগ কিবা পিছত চেইন টানি পেলাই মানে ট্ৰেইন ৰাখি পেলাই মানুহজনক নমোৱা হ'ল মানুহজন মানে কি ডেড বডিটো নমোৱা হ'ল আৰু তাৰপিছত আমিও আহিলোঁ আহি পেলাই যিখিনি কাম কৰিবলগীয়া আছিলে কৰিলোঁ এতিয়া মই বৰ্তমান চেন্নাই ইগম'ৰ ষ্টেচনত আছোঁ এতিয়া মই আকৌ ৰিটাৰ্ণ হ'ম মোৰ 7টা বজাত ট্ৰেইন আছে মই ৰিটাৰ্ণ হ'ম আৰু কালি আপোনালোকে ভালকৈ ভিডিঅ' পাব আজি আপোনালোকক একদম ভিডিঅ' দিবই নোৱাৰিলোঁ তাৰ বাবে একদম দুখিত আৰু বিশেষকৈ মই কালি ৰাতি ওলাইছিলোঁ ৰাতি গধূলা 6টাত ওলাইছিলোঁ গতিকে ৰাতি টোপনি ঘটি গোটেই ৰাতিটো খোৱাই নাই এতিয়াও আহি পেলাই কামে লাগি আছোঁ গতিকে এতিয়া ঘূৰি যাম ৰাতি গৈ ৰাতিপুৱা পাম কাইলৈ মই দিনত অলপ ৰেষ্ট কৰি আপোনালোকক ভালকৈ ভিডিঅ' বনাই দিম ধন্যবাদ আশা কৰোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভালেই পায় কমেণ্ট কৰিব
লাইক কৰিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি থ'ব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে পায়। তেতিয়ালৈকে বাই বাই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই।